এখন গিটাৰ লোৱা ড্ৰিম আছিলে প্ৰিয়ম কেনেকুৱা এক্সপিৰিয়েঞ্চ বঢ়িয়া চ' ফাইনেলি গিটাৰ লৈ ল'লোঁ এয়া উইথ বেগ হেল্ল' গাইজ ৱেলকাম টু এ ফ্ৰেছ নিউ এপিছড অফ শেখৰ সানকাট ষ্টৰিজ আশা কৰোঁ সকলোৱে ভালে আছে আজি আমি গৈ আছোঁ টিউনছত য়ামাহা টিউনছ আপোনালোকে ব্লগটো স্কিপ নকৰিব শেষলৈকে চাব মই এখন গিটাৰ কিনিম বুলি ভাবিছোঁ আৰু মোৰ ফ্ৰেণ্ড আছে প্ৰিয়ম আমি গিটাৰ এখন ল'ম আৰু সি এখন কীবৰ্ড ল'ব চ' আপোনালোকক গোটেইখিনি দেখুৱাই আছোঁ ইয়াৰ পৰা আমি যাম এতিয়া মই আছোঁ 6 মাইলত 6 মাইলৰ পৰা এতিয়া যাম যাই কিনে য়ামাহা টিউনছৰ পৰা গিটাৰখন ল'ম আপোনালোকক গোটেইখিনি দেখুৱাই আছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব শেষলৈকে চাব আৰু ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰি মোক জনাব ভিডিঅ'টো কেনে পালে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব 2 hours later এতিয়া আছোঁ ঘৰত ইয়াৰ পৰা ওলালোঁ মই স্কুটি লৈ যাম ইয়াৰ পৰা অলপ কফ হৈ আছে ইয়াৰ পৰা ওলালোঁ ওলাই কিনে স্কুটি ল'ম স্কুটি লৈ কিনে প্ৰিয়মক লগ ধৰিম সি ইতিমধ্যে আহি পালেই তাক লগ ধৰি কিনে বঢ়িয়াকৈ ওলাই আছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব চাই থাকক এতিয়া পালোঁ 6 মাইল ইয়াৰ পৰা যাম গণেশগুৰি তাৰ পৰা য়ামাহা মিউজিক স্কুৱেৰ যিখন আছে নাৰ্চাৰী আপোনালোকক লোকেশ্যনটো দি দিম আপোনালোকে চাব তাতে গৈ কিনে আমাৰ এক্সপিৰিয়েঞ্চখিনি গোটেইখিনি দেখুৱাই আছোঁ আপোনালোকে ভিডিঅ'টো চাওক তো গাইজ আই এম এক্সট্ৰিমলি চৰি বিকজ দুটা ছানডে গুচি গ'ল আৰু মই ব্লগ দিব পৰা নাছিলোঁ অকণমান বিজি স্কেডিউল হৈ আছিলে মোৰ অকণমান অফিচিয়েল কামত বিজি হৈ আছিলোঁ সেইকাৰণে মই ব্লগ বনাব পৰা নাছিলোঁ আজি বনাই আছোঁ আফটাৰ 2 উইকছ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব অকণমান মিউজিক ৰিলেটেড ব্লগছবোৰ বনাই মই ভাল পাওঁ আপোনালোকে জানেই চ' আপোনালোকে ভিডিঅ'টো চাব তো আমি আহি পাই গ'লোঁ এতিয়া নিউ ব্ৰিজ এইখনে হ'ল নিউ ব্ৰিজ টাউনৰ বহুত ধুনীয়া আপোনালোকে ইউটিউবত চাব পাৰে ভিডিঅ' আছে ৰাতি বেছি ভাল দেখা হয় আপোনালোকে ওপৰত চাওক এইখন ব্ৰিজ ওপৰত গোটেই আমাৰ ইণ্ডিয়াৰ যোনবিলাক ট্ৰেডিশ্যনেল বস্তু এইবিলাক আপোনালোকৰ ড্ৰ কৰা আছে আপোনালোকক এটাই ৰিকুৱেষ্ট এতিয়া এই ব্ৰিজখন লেতেৰা কৰিব নালাগে পিক নেপেলাব ওপৰত কোনোবাই পিকাই থৈ গৈছে এদিনা পিক নেপেলাব ইমান ধুনীয়াকৈ আমাক উপহাৰ এটা দিয়া হৈছে এইখন লেতেৰা কৰিব নালাগে আৰু বহুতো নিউজ চেনেলে দেখুৱাই আছে এইটো বস্তু এতিয়া আমি যদি নুবুজোঁ কোনে বুজিব ফাইনেলি আহি পাই গ'লোঁ নাৰ্চাৰী এতিয়া ইয়াৰ এটা ইউ টাৰ্ণ লৈ ল'লোঁ এতিয়া গৈ আছোঁ প্ৰিয়মক লগ ধৰিব সি ইয়াতে ক'ৰবাত ৰৈ আছে এতিয়া ক'ত ৰৈ আছে এইখিনি আমি গম নাপাওঁ কিন্তু এইখিনিতে ৰৈ আছে তাক দেখা পাম সি আৰু আংকল আহিছে তাক লগ ধৰি কিনে আমি ডাইৰেক্টলি সোমাই যাম য়ামাহা স্কুৱেৰ এইয়া আগত একদম ষ্ট'ৰখনৰ মুখামুখি ৰৈ আছে বঢ়িয়া বিচাৰত কষ্ট নহ'ল বঢ়িয়াকৈ আহি পালোঁ এয়া প্ৰিয়ম আংকল ফাইনেলি আহি পাই গ'লোঁ টিউনছ এয়া প্ৰিয়ম আৰু এয়া প্ৰীতি আমি টিউনছত যাওঁ যাই কিনে এয়া প্ৰিয়মে কীবৰ্ড এখন ল'ব ইলেক্ট্ৰনিক কীবৰ্ড আৰু মই এখন গিটাৰ ল'ম আপোনালোকে চাব গোটেইখিনি ব্লগটো স্কিপ নকৰাকৈ ভিতৰত গৈ কিনে আপোনালোকক লগ পাইছোঁ চাব আপোনালোকে ভাল পাব চাই পেলাই কীবৰ্ড এখন ল'ম বুলি ভাবিছোঁ ইয়াৰ লগত চ' আমি আহি পাই গ'লোঁ মিউজিক স্কুৱেৰ এইখনে উই এণ্টাৰ দ্য মিউজিক স্কুৱেৰ আৰু এয়া আপোনালোকে চাওক গিটাৰ এণ্ড ইনষ্ট্ৰুমেণ্টছ এভৰিথিং ইয়াত এভেইলেবল হয় আপোনালোকক গোটেইখিনি দেখুৱাই আছোঁ কি কি আছে ইয়াত তো প্ৰিয়মৰ অকণমান দেৰি হৈ আছে সেইকাৰণে ভাবিলোঁ আগতে ইলেক্ট্ৰনিক কীবৰ্ডকেইখন চাই লওঁ হয় এই ক'ব হয় তবলা প্লেট আছে আৰু আছে এইটো এইটো আছে টাচ ৰেছপন্স আপোনাৰ মানে এইখনত মানে কিবা বেছি আছে নে কম আছে নে কি এইটোৰ থেকে বেছি আছে হয় হয় এইটোৰ থেকে এইটোতে আপোনাৰ ইণ্ডিয়ান টোন আছে ফোন কৰি দিব নেকি ঠিক আছে
অকণমান দেখুৱাই দিওঁ থুলমূলকৈ এয়া এম্প্লিফায়াৰ স্পীকাৰ্ছ এয়া ওপৰত গোটেই গিটাৰ্ছ আৰু বাহিৰত আছে এইখন গ্ৰেণ্ড পিয়ানো এইখনৰ প্ৰাইচ হৈছে 7 lakhs আৰু ইয়াত ড্ৰামছ আৰু এয়া ওপৰত আছে ইউকেলেলে টেনৰ ছাপ্ৰাইনৰ গোটেই পাই যাব এয়া আপোনালোকে পাব ড্ৰামছ আৰু ইয়াতে আছে ইলেক্ট্ৰনিক পিয়ানো আৰু ইয়াৰ আগত যদি যাওঁ আপোনালোকে দেখা পাব গোটেই ষ্টুডিঅ' মনিটৰ্ছ এণ্ড স্পীকাৰ্ছ এয়া চাওক আপোনালোকে ধুনীয়াকৈ আছে আপোনালোকে গোটেইখিনি পাৰচেছ কৰিব পাৰে ইয়াত আৰু এইখিনি হ'ল মিনি কিবৰ্ড এইখিনি সৰু ল'ৰা ছোৱালীৰ কাৰণে প্ৰাইচ 4000ৰ পৰা ষ্টাৰ্ট হয় বোলে আপোনালোকে চাব পাৰে আহি প্ৰিয়ম কেনেকুৱা এক্সপিৰিয়েঞ্চ Yamaha Tunesত আপোনালোকে একোষ্টিক গিটাৰ কালেকশ্যন চাব পাৰে ইয়াত একোষ্টিক এণ্ড ছেমি একোষ্টিক আৰু ইয়াতে আছে এম্প্লিফায়াৰ্ছ আৰু এইখিনি গোটেই একোষ্টিক গিটাৰ্ছ কিহৰ গিটাৰ কিনিবা চাই আছোঁ এতিয়া যিখন ভাল লাগে সেইখন ল'ব বাজেটটো ইমান বেছি নহয় কিমান বাজেট আপোনালোকে কিমান ব্ৰেণ্ডছ ৰাখে মানে মানে অল টোটেল আৰু মানে এষ্টন আছে এটা এষ্টন আছে এটা হাৰ্ট আছে তোমাৰ হাৰ্ট আছে কৰ্ড আছে ফেন্ডাৰ আছে আৰু ইয়ামা মই উকুলেলে ল'ম আফটাৰ 4-5 years এখন গিটাৰ লোৱা ড্ৰিম আছিলে চ' আজি ফাইনেলি ল'লোঁ এইখন Yamaha Tunesৰ পৰা আপোনালোকে যদি ভাল লাগে ইয়াতে আহিব পাৰে Yamaha Tunes এইখন Yamaha আফটাৰ মেনি ডেইজ মানে এখন এটা ড্ৰিম পূৰা হ'ল আমাৰ মিউজিক ষ্ট'ৰ এখন আছে জুৰোড নাৰ্চাৰী কাষত এণ্ড প্লিজ ডু ভিজিট আছ এণ্ড তোমালোকে যোনে যোনে মানে মিউজিক লাভাৰ হয় এনি কাইণ্ড অফ ভেৰাইটিজ অফ গিটাৰ্ছ অফ Yamahas আদাৰ অলছ' এভৰিথিং ইজ এভেইলেবল প্লিজ ডু কাম থেংক ইউ তো আপোনালোকে আহিব Yamaha Tunes মিউজিক স্কোৱাৰ আপোনালোকে ভিজিট কৰিব ইয়াত আহি কিনে মই আপোনালোক দেখুৱালোৱে কি আছে ইয়াত এভেইলেবল ভেৰাইটিজ অফ ইনষ্ট্ৰুমেণ্টছ এভেইলেবল আছে লৈছিলোঁ আগতে মই আহিছিলোঁ সৌৰভৰ লগত আহিছিলোঁ চিন্তুতাৰ লগত আহিছিলোঁ ফাইনেলি এইখন ল'লোঁ আৰু এইফালে প্ৰিয়মে ইয়াতে এখন কীবৰ্ড ল'লে সি গুচি গ'ল চ' ফাইনেলি গিটাৰ লৈ ল'লোঁ এয়া উইথ বেগ এতিয়া ঘৰত যাওঁ ঘৰত যাই এখন বিয়া আছে বিয়াত যাব লাগিব চ' ব্লগটো ইমানতে শেষ কৰোঁ আপোনালোকে যদি কিবা ইনষ্ট্ৰুমেণ্ট কিনে ইয়াত আহিব Yamaha Tune মিউজিক স্কোৱেৰ ইয়াত আহি কিনে লৈ ল'ব পাৰিব আপোনালোকৰ ডিজায়াৰ্ড ইনষ্ট্ৰুমেণ্ট যি আছে বহুত বস্তু এভেইলেবল আছে আপোনালোকক দেখুৱালৈ মই ভিডিঅ'টোত আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব বহুত শ্বেয়াৰ কৰিব আফটাৰ লং টাইম ড্ৰিম এটা আছিল মোৰ এখন ভাল গিটাৰ লোৱা চ' ড্ৰিমটো পূৰা হ'ল ষ্টেজ শ্ব'বিলাক থাকে তাতে মই বজাব নোৱাৰোঁ বিকজ অফ দ্য পিকআপ মোৰ তাত পিকআপ নাই চ' এইখন পিকআপ থকা এখন ল'লোঁ একষ্টিক এখন ধুনীয়াকৈ এতিয়া নেক্সট ষ্টেজৰ পৰা একষ্টিক লৈ উঠিম আপোনালোকে ষ্টেজত ইনভাইট কৰিব মই এইখন লৈ যাম আৰু মিউজিকেল চেনেলৰ কাৰণে ডেছক্ৰিপশ্যনত লিংকটো দি দিব ইয়াৰ মিউজিকেল চেনেলটো আপোনালোকে গানবোৰ শুনিব পাৰিব মোৰ মিউজিক চেনেলটোত থেংক ইউ ছ' মাছ বাই বাই থেংকছ ফৰ ৱাচিং